সাবস্ক্ৰাইব কৰক টেকনিকেল বিট চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট টেকনলজি ভিডিঅ' অসমীয়াত সকলোতকৈ আগত পাবলৈ। বন্ধুসকল এইটো দেখিছেনে মোৰ লগত কি আছে? এইটো কি আপোনালোকে জানেনে? CPU বুলি আমি ইয়াক কওঁ। চাই লওক ভালকৈ এবাৰ, মই দেখাই দিছোঁ আপোনালোকক। CPUটো কেমেৰাটো মিলাব নোৱাৰি। CPUটো চাই লওক আপোনালোকে। এইটো আমি চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPUৰ ফুল ফৰ্ম। এই CPUটোত আগে পিছে কিছুমান ফুটা আছে, কিছুমান চুইচ আছে। কোনটো চুইচৰ কোনটো কাম মই আজি এই ভিডিঅ'টোত আপোনালোকক কম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। CPUৰ কোনটো প্লাগত কি সোমাব পাৰি, কোনটোৰ কি ব্যৱহাৰ আপোনালোকে শিকি যাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল মোৰ মোবাইলৰ স্ক্ৰীণততো আপোনালোকে নিশ্চয় CPUৰ বেক চাইডটো দেখি আছে। ইয়াতে আপুনি এইটো দেখা পাইছে, এইটোক আমি পাৱাৰ কানেক্টৰ বুলি কওঁ। এইটো বেছিকেলি ইউজ কৰা হয় আপোনাৰ কাৰেণ্টটো ছাপ্লাই দিবৰ কাৰণে। তাৰ কাষতে আছে এইখন CPU ফেন। এই ফেনখন চলে যাতে আপোনাৰ তাৰমানে ইঞ্জিনটো ঠাণ্ডা হৈ থাকে। মানে ইঞ্জিন মানে CPUৰ ভিতৰত যিবিলাক হাৰ্ডৱেৰ আছে সেই হাৰ্ডৱেৰবোৰ যাতে ঠাণ্ডা হৈ থাকে, গৰম হাৱাটো যাতে বাহিৰত ওলাই দিয়ে, সেইকাৰণে এই ফেনখন চলে। তাৰ তলত মই যদি যাওঁ আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে বহুতটা পোৰ্ট আছে। ইয়াতে বিভিন্ন পোৰ্ট আছে, আপোনালোকে দেখা পাইছে। ইয়াতে কোনটো পোৰ্টৰ কি কাম মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে আমি এই পোৰ্ট দুটাৰ কথা কওঁ। এইটো হৈছে, এটা হৈছে USB 3.0, এটা USB 2.0। USB 3.0টো বেছি ফাষ্ট হ'ব USB 2.0তকৈ। এই দুটা পোৰ্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ মাউচ, কীবৰ্ড, এইবিলাক ধৰণৰ বস্তু ইউজ কৰিবৰ কাৰণে। পেন ড্ৰাইভ এইবিলাক সোমাব পাৰিব আপোনালোকে। ইয়াতে 6টা USB পোৰ্ট আছে। কোনটো 3.0 কোনটো 2.0 সেইটো বাৰু মই নাজানো, কিন্তু আপোনালোকে 3.0 ইউজ কৰিলে ইয়াতে ফাষ্ট স্পীড পাব, 2.0 স্পীডটো কম পাব। তাৰপিছত এইটো যদি আপোনালোকে চাই, এইটো হৈছে HDMI পোৰ্ট, মানে হাই ডেফিনেশ্যন মিডিয়া ইনপুট নে ইণ্টাৰফেচ, এনেকুৱা মানে HDMI পোৰ্ট বুলি কয় এইটো আপোনালোকৰ মেইনলি ব্যৱহাৰ কৰা হয় আপোনাৰ HD মানে ডিছপ্লেখন আনিবৰ কাৰণে। মানে আপুনি যদি ইয়াতে কানেক্ট কৰে তেতিয়াহ'লে স্ক্ৰীণখনত আপোনালোকে HD স্ক্ৰীণ, HD পিকচাৰ দেখিব পাৰিব। আৰু এইকেইটা যদি আপোনালোকে চাই, এইকেইটা নিশ্চয় আপোনালোকে গম পাইছে, এইকেইটা হৈছে অডিঅ' পোৰ্ট। ইয়াতে আপোনালোকে মাইক্ৰফোন ইউজ কৰিব পাৰিব, হেডফোন ইউজ কৰিব পাৰিব, আৰু তেনেকুৱা আৰু যিবিলাক ইউজ কৰিব পাৰিব। তাৰপিছত আমি তলৰ ফালে যদি চাওঁ, তলৰ ফালে এইটো হৈছে VGA পোৰ্ট। এইটোৰ পৰা আমি আমাৰ মনিটৰটো কানেক্ট কৰোঁ। মনিটৰটো কানেক্ট কৰিলে আমি তাতে পিকচাৰটো দেখা পাওঁ। তাৰ কাষতে আছে আপোনালোকৰ এইটো হৈছে DVI পোৰ্ট, মানে এইটোত কানেক্ট কৰিলে আমি অকল ভিডিঅ'টো দেখা পাম, অডিঅ'টো দেখা নাপাওঁ। তাৰপিছত এইবিলাক হৈছে এক্সপানশ্যন স্লট। আপুনি এইবিলাক এক্সপানশ্যনত য'ত প্লাছ দিয়া আছে, আপুনি যদি এক্সটাৰ্নেল কিবা বস্তু ভৰাব খোজে তেনেহ'লে এইবিলাক স্লটত ভৰাব পাৰে। তো এতিয়া আমি চাবলৈ সন্মুখৰ ফালে কি আছে। সন্মুখৰ ফালে যদি আপোনালোকে চাই দেখা পাব, ইয়াতে বেছি পোৰ্ট নাই বাৰু, কিন্তু যিকেইটা আছে মই আপোনালোকক কৈ দিছোঁ। এইখন হৈছে আপোনাৰ DVD ভৰাব পাৰি। এইখন আপোনাৰ কি কয়, এইটো CD DVD ৰাইটাৰ বুলি কয়। এইটো চুইচ টিপিলে এইখন ঢাকনখন খোলা যায়, আপুনি ডিস্কখন ভৰাই কিনে চাব পাৰিব। এই দুটা হৈছে USB স্লট। ইয়াতে আপুনি USB কানেক্ট কৰিব পাৰিব, মানে মাউচ, কীবৰ্ড, তেনেকুৱা ব্লুটুথ এইবিলাক কানেক্ট কৰিব পাৰিব। এই দুটা অডিঅ' পোৰ্ট। ইয়াতে আপুনি চিন দিয়া আছে, কাষত চালে গম পাব। ইয়াতে আপুনি এইটো হেডফোন ব্যৱহাৰ কৰিব পাৰিব, এইটোত মাইক্ৰফোন ব্যৱহাৰ কৰিব পাৰিব, চিনটো দিয়া আছে। এই চুইচটো আপোনালোকে নিশ্চয় দেখা পাইছে। এই চুইচটো হৈছে পাৱাৰ চুইচ, মানে কম্পিউটাৰটো অন কৰাৰ কাৰণে এইটো চুইচ ব্যৱহাৰ কৰা হয়। তাৰে তলত আপোনালোকে যদি এইটো চুইচ চাই, এইটো চুইচ ব্যৱহাৰ কৰা হয় ৰিছেট কৰিবৰ কাৰণে কম্পিউটাৰটো। হঠাৎ যদি আপোনালোকৰ কম্পিউটাৰটো হেং হৈ যায় বা যদি কিবা প্ৰব্লেম হয়, আপোনালোকে যদি ৰিছেট কৰিব খোজে সেইটো চুইচৰ ব্যৱহাৰ কৰিব পাৰিব। অকল আশা কৰিছোঁ আপোনালোকে বুজি পাইছে CPUৰ কথা। চেণ্ট্ৰেল প্ৰচেছিং ইউনিটত
কোনটো পোৰ্টত কি ব্যৱহাৰ হয়, কোনটো পোৰ্টক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই কিবা শিকিব পাৰিছে, কিবা জানিব পাৰিছে, তেতিয়া ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ'জ লৈ আহি থাকিম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ। জয় আই অসম।